Hello guys, welcome to my YouTube channel. আজি মই নিম পাত আৰু বিলাহী সাবুন বনাম কেনেকৈ বনাম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আৰু এতিয়া মই নিম পাতখিনি ধুনিয়াকৈ ধুই লৈছো তাৰ পিছত মই সব বেছখিনি আনবক্সিং কৰি লম এইখিনি মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো এতিয়া আপোনালোকৰ আগতে আনবক্সিং কৰিছো ইয়াতে আছে 1 কিলো গুটেখিনি মই আজি বনাম মোৰ অৰ্ডাৰ আছে এয়াছ এতিয়া মই সব বেছখিনি এনেকৈ কাটি লম এনেকৈ কাটি লোৱাৰ পিছত আকৌ সৰু সৰুকৈ কাটিম এতিয়া মই ধুই তোৱা নিম পাতখিনি ধুনিয়াকৈ মিক্সিত গুৰি কৰি লম ইয়াতে আৰু পানী অলপ এড কৰিছো বেছি দিব নালাগে এয়া চাওক ধুনিয়াকৈ মোৰ গুৰি হৈ গল বাটি উলিয়াই লৈছো এতিয়া এড কৰিছো এসেন্সিয়েল অইল লগতে দিছো ভিটামিন ই কেপসুল দুটা এতিয়া মই ধুনিয়াকৈ মিক্স কৰি লম এতিয়া মই সৰু সৰুকৈ কাটি থোৱা সব বেছখিনি ধুনিয়াকৈ ইয়াতে দিলো দিয়াৰ পিছত কেৰাহীত পানী দি উতলাই থৈছিলো ইয়াৰ ওপৰতে এতিয়া দিম ডাবল বয়লিং মেথডত এটো এতিয়া বয়ল কৰিম এতিয়া এনেকৈ লৰাই থাকিম নিজে নিজে গলি গৈছে আৰু সব ধুনিয়াকৈ গলিছে আৰু এয়া সব ধুনিয়াকৈ গলিলে এতিয়া দিছো নিম পাতৰ পেষ্টখিনি গুটেখিনি দিয়াৰ পিছত ধুনিয়াকৈ মিক্স কৰি লম এনেকৈ লাহে লাহে কৈ মিক্স কৰিব আৰু পানী হুমাবলৈ নিদিব পানী হুমালে সাবুনবোৰ টান নহব ঢিলা হ'ব এয়া মোৰ ধুনিয়াকৈ হৈ গল এইখিনি এতিয়া মই সিলিকন মোল্ড ট্ৰেড দিম এয়া দিছো এনেকৈ বাকি থম ৰাতিটোৰ কাৰণে এতিয়া 12টা বাজিলে আৰু এটা সাবুন বনাবলৈ আছে বিলাহী সাবুন এইখিনি দি হল আৰু এয়া চাওক কিমান ধুনিয়া লাগিছে এতিয়া আকৌ বিলাহী সাবুন বনাবলৈ আধা কেজি সব বেছ লৈছো আৰু সৰু সৰুকৈ কাটি থৈছো লগতে লৈছো বিলাহী দুটা ধুনিয়াকৈ বিলাহীটো সৰু সৰুকৈ কাটি লম মিক্সিত দি পেষ্ট বনাই লম ইয়া হৈ গল ইয়াতে দিছো এসেন্সিয়েল অইল লগতে এড কৰিছো ভিটামিন ই কেপসুল দুটা ধুনিয়াকৈ মিক্স কৰি লৈছো আগৰ দৰে মই সব বেছখিনি ধুনিয়াকৈ গলাই লৈছো এয়া সব ধুনিয়াকৈ হৈ গল এতিয়া দিছো পেষ্টখিনি এতিয়া ধুনিয়াকৈ মিক্স কৰি লম এতিয়া ধুনিয়াকৈ মিক্স কৰা হ'ল এইখিনি এতিয়া মই সিলিকন মোল্ড ট্ৰেড দিম এনেকৈ গুটেখিনি দিয়াৰ পিছত মই ৰাতিটোৰ কাৰণে ধুনিয়াকৈ থৈ দিম ৰাতিটোৰ কাৰণে এনেকৈয়ে থৈ দিছিলো এতিয়া ৰাতিপুৱা হ'ল এইখিনি মই ধুনিয়াকৈ উলিয়াই লম
এয়া চাওক ধুনীয়াকৈ গোটেইখিনি উলিয়াই ল'লোঁ কিমান ধুনীয়া হৈছে চাওকচোন এতিয়া অৰ্ডাৰ আছে গোটেইখিনি মই পেকিং কৰিম আপোনালোকে চাই থাকক কেনেকৈ পেকিং কৰিম এনেকৈ মই পেকিং কৰি লৈছোঁ এইখিনি এতিয়া পঠিয়াব লাগিব ডিব্ৰুগড় আৰু গোগামুখ এয়া চাওক কিমান ধুনীয়া লাগিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব